हेलो फ्रेंड्स, পোনপ্ৰথমে মই ৰিংকই আপোনালোকক মোৰ চেনেল অল ইন ওৱানলৈ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোৰ টপিকটো সকলোৱে নিশ্চয় জানেই। মই যিটো টপিকৰ ওপৰতে ভিডিঅ' দি আছোঁ সেই টপিকৰ ওপৰতে আগবঢ়াম। মোৰ ভিডিঅ' দিয়া টপিকটো হৈছে প্ৰেম ভালপোৱা আৰু মোৰ কিছু অনুভৱ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আহক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। সকলোৱে বিচাৰে নিজৰ আপোনজনৰ বাবে প্ৰিয়জন হৈ থাকিবলৈ, কিন্তু কিছুমান আপুনি যাক নিজৰ আপোন বুলি ভাবে তেওঁলোকে আপোনাৰ প্ৰয়োজন হিচাপেহে ব্যৱহাৰ কৰে, যিটো নেকি কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। এনেকুৱা কিছুমান মানুহ থাকে যোনে আপোনজন বুলি কয়, কিন্তু আহে তেওঁৰ যেতিয়া প্ৰয়োজন পূৰ হৈ যায়, সেই মানুহজনৰ লগত থকা প্ৰয়োজন পূৰ হৈ যায় আৰু সেই প্ৰয়োজন পূৰ হোৱাৰ পিছত তেওঁ আকৌ আঁতৰি গুচি যায়। কিন্তু যদি আপুনি সেই আপোনজনে আপোনাক যদি প্ৰিয়জন বুলি ভাবে, তেওঁ কেতিয়াও আপোনাৰ পৰা আঁতৰি নাযায়, সদায় আপোনাৰ কাষতেই থাকে। তেওঁ যিমানেই ব্যস্ত নাথাকক কিয়, আপোনাৰ বাবে অকণমান হ'লেও তেওঁৰ হাতত সময় উলিয়াবই। যেনেকেই নহওক তেওঁ আপোনাৰ বাবে সময় উলিয়াবই। কিন্তু যদি আপোনজনে আপোনাক প্ৰয়োজন বুলিহে ভাবে, কিন্তু তেতিয়া কিন্তু তেওঁ ব্যস্ততাৰ অজুহাত দেখুৱাই আপোনাৰ পৰা আঁতৰি থাকিব। আৰু তেওঁ যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব, তেতিয়া কিন্তু আপোনাৰ কাষলৈ আকৌ আহিব। তেওঁৰ প্ৰয়োজনটো পূৰ কৰিবলৈ বিচাৰিব। আৰু তেওঁ যেতিয়া আমনি পাব, যেতিয়া অকলশৰে থাকিব বা তেওঁৰ হাতত কোনো কাম নাথাকিব, কথা পাতিবলৈ কোনো নাথাকিব, তেওঁৰ ব্যস্ততা নাথাকে, তেতিয়া কিন্তু সেই সময়কণ পাৰ কৰিবৰ বাবে আপোনাৰ কাষলৈ তেওঁ আহিব। যিটো নেকি আমি এটা টাইম পাছ কৰিবলৈ অহা বুলিয়ে আমি কওঁ, তেওঁ আপোনাৰ কাষত টাইম পাছ কৰিবলৈ আহিব, যিটো নেকি কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। সেইটো টাইম পাছ বুলিয়ে কোৱা হয়। কিছুমানে নিজৰ স্বাৰ্থৰ বাবে আনজনৰ কাষলৈ আহে, কিন্তু সঁচা ভাল পোৱাত যিমানেই ব্যস্ততা নাথাকক তেওঁ আপোনাৰ কাষলৈ আহিবই। আৰু তেওঁ আপোনাক প্ৰয়োজন হিচাপে নহয়, আপোনাৰ প্ৰিয়জন হিচাপে তেওঁ আপোনাৰ কাষত সদায় থিয় হৈ থাকিব। কিন্তু প্ৰয়োজন হ'লে, আগতেও কৈছোঁ মই অলপ আগত, প্ৰয়োজন হ'লে তেওঁ যেনেকুৱাই নহওক, আপুনি যেনেকুৱা কিবা ভুল কৰক বা নকৰক, আপোনাৰ কিছুমান সৰু সৰু ভুলৰ অজুহাত দেখুৱাই তেওঁ আপোনাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব। কাৰণ তেখেতৰ প্ৰয়োজন আপোনাৰ ওচৰত পূৰ হৈ গ'ল। আপোনাৰ পৰা তেওঁ আৰু একো আশা নকৰে। আপুনি আৰু তেওঁৰ প্ৰয়োজন পূৰ কৰিব নোৱাৰে বুলি তেখেতে যেতিয়া গম পাব, তেতিয়া সেই অজুহাতসমূহ দেখুৱাবলৈ আৰম্ভ কৰিব। প্ৰথমতে দেখায় ব্যস্ততাৰ অজুহাত, তাৰপিছত সেই ব্যস্ততাৰ অজুহাত দেখাই লাহে লাহে ফোন কৰা, মেছেজ কৰা চব লাহে লাহে বন্ধ হৈ যায়। শেষত আপুনি যদি তেওঁলৈ ফোন কৰে বা মেছেজ কৰে, তেওঁ প্ৰথমতে ফোন মেছেজৰ কোনো ৰিপ্লাই নিদিব, ফোন কৰিলে ৰিচিভ নকৰিব, মেছেজৰ ৰিপ্লাই দিয়াৰ টাইমিংটো কমি আহিব। আপুনি ৰাতিপুৱা মেছেজ দিলে তেওঁ কিজানি দিনটোৰ শেষতহে আপোনালৈ মেছেজ ৰিপ্লাই দিব। সেই তেনেকৈ লাহে লাহে তেওঁ আপোনাৰ পৰা আঁতৰি অহাৰ অজুহাত বিচাৰি থাকিব। তেতিয়া আপুনি গম পাব যে সেইজন আপোনাৰ প্ৰিয়জন নহয়, আপুনি তেওঁৰ বাবে প্ৰিয় নহয়, আপুনি তেওঁৰ বাবে কেৱল প্ৰয়োজনহে আছিলে। তাৰ লগতে আপুনি যেতিয়া তেওঁলৈ মেছেজ কৰিব বা ফোন কৰিব, তেতিয়া তেওঁ ক'ব, মোলৈ ফোন মেছেজ নকৰিবা, মই ডিষ্টাৰ্ব পাওঁ, সেই তেনেকুৱা কিছুমান কথা ক'ব। যিটো নেকি তেতিয়া আপুনি গম পাব যে তেওঁৰ ওচৰত আপোনাৰ প্ৰয়োজনসমূহ পূৰ হৈ গ'ল। আপোনাক লৈ তেওঁৰ জীৱনৰ যিমানখিনি প্ৰয়োজন আছিলে, তেওঁ যিমানখিনি প্ৰয়োজন বোধ কৰিছিলে আপোনাক লৈ, সেই সকলো প্ৰয়োজন দূৰ হৈ গ'ল। সেইবাবে তেওঁ এতিয়া আপোনাৰ পৰা আঁতৰি অহাৰ অজুহাত বিচাৰিছে। তেতিয়া এটা কাম কৰাই সঠিক বুলি মই ভাবোঁ, আপুনি নিজেই তেওঁৰ কাষৰ পৰা আঁতৰি অহাটোৱে একেবাৰে সঠিক কথা। তেনে কৰিলেই ভাল হয়, কাৰণ পিছত আপুনি বেছি কষ্ট পাব, শেষলৈ গৈ আপুনিহে বেছি কষ্ট পাব। সেয়ে প্ৰিয়জনৰ কাষত, আপোনাৰ আপোনজনৰ কাষত সদায় প্ৰিয় হ'বলৈ চেষ্টা কৰিব, প্ৰয়োজন নহয়। যদি তেওঁ আপোনজনে আপোনাক প্ৰয়োজন বুলি ভাবে, তেতিয়াহ'লে সেইজন কেতিয়াও আপোনাৰ আপোন হ'ব নোৱাৰে। প্ৰিয়জনহে আপোনাৰ বাবে আপোন হ'ব পাৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু আপোনাৰ অনুভৱসমূহ কমেণ্টত জনাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয়, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আজিলৈ আহিছোঁ।